নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দিগন্তই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সম্পূৰ্ণ নতুন 6টা হাতৰ। দেখা যাওক আপুনি কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে। প্ৰথম হাতৰ, বগা বগা চাহাবে ৰঙা কলা টুপি পিন্ধে, এক ঘোচা মাৰি দিলে জ্বলি পকি উঠে। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাতটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাতটিৰ উত্তৰ হৈছে জুইশলা। ব'লক আমি এবাৰ দ্বিতীয় হাতটিলৈ আগবাঢ়োঁ। দ্বিতীয় হাতৰ, পাত আছে ডাল নাই, কথা আছে মাত নাই। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাতটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাতটিৰ উত্তৰ হৈছে কিতাপ। ব'লক আমি এবাৰ তৃতীয় হাতটিলৈ আগবাঢ়োঁ। তৃতীয় হাতৰ, উপজিয়ে বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাতটিৰ উত্তৰ কি? এই হাতটিৰ উত্তৰ হৈছে বুঢ়া আঙুলি। বন্ধু বান্ধৱীসকল, ব'লক এবাৰ আমি চতুৰ্থ হাতটিলৈ আগবাঢ়োঁ। চতুৰ্থ হাতৰ, কি বস্তু টানিলে চুটি হয়, নাটানিলে দীঘল হয়। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাতটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাতটিৰ উত্তৰ হৈছে বিৰি। ব'লক এবাৰ আমি পঞ্চম হাতটিলৈ আগবাঢ়োঁ। পঞ্চম হাতৰ, মাটিৰ তলৰ বগী বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাতটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাতৰটিৰ উত্তৰ হৈছে নহৰু। ব'লক এতিয়া আমি শেষৰ হাতৰটিৰ ফালে আগবাঢ়োঁ। ষষ্ঠম হাতৰ, উপি 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 বাটত আছে চুপি। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাতৰটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাতৰটিৰ উত্তৰ হৈছে চীনাজোক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো প্ৰশ্ন। এটা পিঠি ক'লা, এটা পিঠি বগা, বৰ বৰ মহন্তই নাপায় তাৰ তলা। বন্ধু বান্ধৱীসকল, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন এই প্ৰশ্নটিৰ উত্তৰ কি। প্ৰথম 10গৰাকী উত্তৰ দিওঁতাসকলৰ নাম পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈও চাই যাবৰ বাবে। ধন্যবাদ।